অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ জন্ম হৈছিল 1984 চনৰ 1 অক্টোবৰ তাৰিখে তিনিচুকীয়া জিলাত। ৰিম্পী দাসৰ আজিৰ দিনটো অনুসৰি বৰ্তমানৰ বয়স হৈছে 39 বছৰ 3 মাহ 2 দিন। ৰিম্পী দাসে বৰপেটাস্থিত ছেইণ্ট মেৰী স্কুলৰ পৰাই শিক্ষা জীৱনৰ পাতনি মেলি তিনিচুকীয়াস্থিত সাৰ্বজনীন বালিকা বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। পিছত তিনিচুকীয়াৰে উমেন্স কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। ৰিম্পী দাসৰ হাইটৰ কথা যদি ক'বলৈ যাওঁ তেন্তে তেওঁৰ হাইট হৈছে 5.4 ইঞ্চ এপ্ৰক্স আৰু তেওঁৰ ৱেইট হৈছে 55 কেজি এপ্ৰক্স। ৰিম্পী দাসৰ পৰিয়ালত পিতৃ মাতৃ এজনী ভনীয়েক, এজন ভায়েক আৰু তেওঁৰ স্বামীগৰাকী আছে। পিতৃগৰাকীৰ নাম হৈছে গুণীন দাস, মাতৃগৰাকীৰ নাম হৈছে ৰুমি দাস, ভনীয়েকগৰাকীৰ নাম হৈছে পিংকী ভৰদ্বাজ, ভায়েকগৰাকীৰ নাম হৈছে গুঞ্জন ভৰদ্বাজ আৰু তেওঁৰ স্বামীগৰাকীৰ নাম হৈছে বিনয় তালুকদাৰ। ৰিম্পী দাসে অভিনয় কৰা প্ৰথমখন VCD হৈছে মনত বিৰিণাৰ জুই। পৰৱৰ্তী সময়ত অভিনয় কৰা বিভিন্ন VCDসমূহ যেনে মন যায়, অধিনায়ক, অচিন চিনাকি, অপৰাজিতা ইত্যাদি। আৰু ইফালে ৰিম্পী দাসৰ ভাল খবৰটো এয়াই যে ৰিম্পী দাসৰ ভনীয়েকৰ সন্তানগৰাকীয়ে এবছৰ সম্পূৰ্ণ কৰিছে আৰু তাকে দেখি ৰিম্পী দাসে বহুত বেছি উৎফুল্লিত হয়। ছ'চিয়েল মিডিয়াত ভনীয়েকগৰাকীৰ সন্তানৰ সৈতে ভাল লগা কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ।